চাওক এইটো হৈছে আমাৰ সেকেন্ড টু পাৰ্ট এবাউট আসাম এণ্ড ইটস পিপল আৰু যেটো টেট কাম ৰিক্ৰুটমেণ্ট সিলেবাছৰ স্পষ্টাকৰত উল্লেখ আছে যেটো 50 মাৰ্কস আছে আৰু ইয়াৰ লগতে এডিআৰই হওক আসাম পুলিচ হওক বা অসমৰ বিভিন্ন ধৰণৰ এক্সামত এই টপিকটোৰ পৰা কোৱেশ্চন অহাটো দেখা যায় গতিকে চাওক ইয়াত চাৰিটাকৈ অপচন দি আমি প্ৰেজেন্ট কৰিছো আপোনালোকে আনসাৰবিলাক কৰাৰ কাৰণে ট্ৰাই কৰিব যে আজি 21 নম্বৰ কোৱেশ্চন আগত অলৰেডি এটা পাৰ্ট 20 কোৱেশ্চন আমি আপলোড কৰিছো আপোনালোকে নিশ্চয় চাইছে আৰু যদি চোৱা নাই তেনেহলে প্লে লিষ্টত যাই চাই আহিব 21 নম্বৰ কোৱেশ্চন আছে হুচুৰি ইজ এছ'চিয়েটেড উইথ হুচুৰি কাৰ সৈতে জড়িত আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ ৰঙালী বিহু Question number 22. What is the last day or 7 day of Bihu called? Bihur শেষ দিনা বা সপ্তম দিনটোক কি বুলি কোৱা হয় আৰু ইয়াৰে শুদ্ধটো হৈছে চেৰা বিহু অৰ্থাৎ অপচন এ নেক্সট 23 আছে Chuckling is a marriage ritual ployed by which of the following community of Assam? Chuckling হৈছে অসমৰ তলৰ কোনটো সম্প্ৰদায়ৰ লোকে পালন কৰা বিবাহ ৰীতি বহুত ইম্পৰ্টেন্ট আসাম এণ্ড ইটস কালচাৰ এণ্ড পিপলছ 50 মাৰ্কস এনে দিয়া নাই আপোনালোকে অলপ ভালকৈ চাব বস্তুবিলাক মনত ৰাখিব কাৰণ 50 মাৰ্কস কভাৰ কৰিবলৈ আমাক কিমানখিনি ডিপ কোৱেশ্চন যাব লাগিব আৰু কিমানখিনি তথ্য আমাক জানিব লাগিব আৰু ইয়াৰে শুদ্ধটো হৈছে আহোম অৰ্থাৎ অপচন এ হ'ব কাৰেক্ট Next out 24 Mangana is a post funeral ceremony of this tribe আমলকি হৈছে দেশ জনগোষ্ঠীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছৰ অনুষ্ঠান আৰু ইয়াৰে শুদ্ধটো হৈছে গাৰো অৰ্থাৎ অপচন সি নেক্সট আছে 25ত the first day of মাঘ বিহু is known as মাঘ বিহুৰ প্ৰথম দিনটো কি নামেৰে জনা যায় আৰু ইয়াৰে শুদ্ধটো হৈছে উৰুকা অৰ্থাৎ অপচন সি 26ত আছে which of the following bihu celebration in Assam is performed and watched only by women অসমৰ তলৰ কোনটো বিহু উদযাপন কেৱল মহিলাসকলেহে পালন কৰে আৰু চোৱা হয় আৰু ইয়াৰে শুদ্ধটো হৈছে জেং বিহু অৰ্থাৎ অপচন বি 27ত আছে What was the first drama of Srimanta Shankardev? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কি আছিল আৰু ইয়াৰে শুদ্ধটো হৈছে চিহ্ন যাত্ৰা অৰ্থাৎ অপচন এ নেক্সট আছে 28ত When was the first Assamese film জয়মতী ৰিলিজ প্ৰথম অসমীয়া ছবি জয়মতী কেতিয়া মুক্তি পাইছিল আৰু ইয়াৰে শুদ্ধটো হৈছে 1935 অৰ্থাৎ অপচন বি Next 29ত আছে The first mobile theater group of Assam was অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ গোট আছিল ভ্ৰাম্যমান থিয়েটাৰৰ গোটটো কি আছিল আৰু ইয়াৰে শুদ্ধটো হৈছে নটৰাজ থিয়েটাৰ অৰ্থাৎ অপচন সি মই এইটো চিৰিজৰ মাধ্যমত আমি যিমানখিনি আপোনালোকৰ আসাম এণ্ড ইটস পিপল লগতে আসাম কালচাৰ জিঅ'গ্ৰাফি অলৰেডি কমপ্লিট কৰা হৈছে আপোনালোকে প্লে লিষ্টত যাই চাই আহিব জিঅ'গ্ৰাফি অলমোষ্ট 300 কোৱেশ্চনৰ মাধ্যমত আমি কমপ্লিট কৰিছোঁ এনে প্ৰতিটো টপিক আমি ইয়াৰ ভিতৰত লৈ আহিম কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আৰু ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহিত কৰিব 30 নম্বৰত আছে পেট বিহু ইজ মেইনলি সেলিব্ৰেটেড এট পেট বিহু উদযাপন কৰা হয় আৰু ইয়াৰে শুদ্ধটো হৈছে ঢকুৱা খানা অৰ্থাৎ অপচন বি নেক্সট আছে 31 The second Assamese film was দ্বিতীয়খন অসমীয়া ছবি আছিল মানে কোনটো আছিল আৰু ইয়াৰে শুদ্ধটো হৈছে আপোনালোকে অপচনবিলাক দি আনসাৰ কৰাৰ কাৰণে ট্ৰাই কৰিব তেনেহলে আপোনাৰ প্ৰিপাৰেচনটো মনত আৰু বেছি ভালকৈ থাকিব আৰু ইয়াৰে শুদ্ধটো হৈছে ইন্দ্ৰমালতী অৰ্থাৎ অপচন এ তাৰপিছত 32 The second Assamese film ইন্দ্ৰমালতী was made by দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল আৰু নিৰ্মাণ কৰিছিল কৰে আপোনালোকে নিশ্চয় জানে মনত ৰাখিব জ্যোতিপ্ৰসাদ আগৰৱালা অৰ্থাৎ অপচন সি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ 33 আছে What is the first film
ডিৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালনা কৰা প্ৰথমখন ছবি কি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এৰাবাটৰ সুৰ অৰ্থাৎ অপশ্যন ডি নেক্সট 34ত আছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম অফ ডক্টৰ ভূপেন হাজৰিকা এজ এ প্লেবেক ছিংগাৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্লেবেক গায়ক হিচাপে প্ৰথমখন ছবি কি আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ইন্দ্ৰমালতী অৰ্থাৎ অপশ্যন ডি তাৰপিছত কুৱেশ্যন চাওক 35 দ্য ছেকেণ্ড এছামিজ ফিল্ম ইন্দ্ৰমালতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ এই বছৰতে কোনটো বছৰতে মুক্তি লাভ কৰে দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1939 অৰ্থাৎ অপশ্যন বি নেক্সট 36 হোৱাট ৱাজ দ্য ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম প্ৰথম অসমীয়া ৰঙীন চিনেমা কি আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভাইটি অৰ্থাৎ অপশ্যন এ নেক্সট 37 চাওক দ্য ফিল্ম হালধীয়া চৰায়ে বাওধান খায় ৱাজ ডিৰেক্টেড বাই হালধীয়া চৰায়ে বাওধান খাই ছবিখন ৰচনা কৰিছিল অৰ্থাৎ কোনে ৰচনা কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জানু বৰুৱা অৰ্থাৎ অপশ্যন বি নেক্সট 38ত আছে দ্য ফাৰ্ষ্ট ফিল্ম টু উইন নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন আছামিজ ৱাজ অসমীয়াৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন ছবি আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পিয়লি ফুকন অৰ্থাৎ অপশ্যন এ লাষ্ট সেকেন্ড কোয়েশ্চন 39 which language was used by শ্ৰীমন্ত শংকৰদেৱ to write বৰগীত শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ব্ৰজাৱলী অৰ্থাৎ অপশ্যন বি নেক্সট আৰু লাষ্ট আজি সেশনৰ লাষ্ট কোয়েশ্চন ঐ নিতম ইজ ফক সং অফ হুইচ অফ দ্য ফ্লোয়িং কমিউনিটি ঐ নিতম তলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মিচিং অৰ্থাৎ অপশ্যন ডি তে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ আজিৰ কাৰণে এইখিনি আছিল সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট পাৰ্ট 3 আমি কালি আপলোড কৰি দিম ধন্যবাদ